চাহ আনিছা? খাই ল। এই জোনকতো ৰাতিপুৱা আহিব ক'লো, এতিয়ালৈকে তাত দেখা দেখিয়েই নাই। আজি বজাৰ নহয় জানো, সি বজাৰত গৈছে। বৰদেউতা আহিলি? কিবা মোৰ কথাই আলোচনা কৰি থকা যেন পাইছো। তোৰ কথাই আলোচনা কৰি আছো। কওক কিয় মাতিছিলে? হেৰি নহয়, আজি আমাৰ মাজনী অহাৰ কথা নাছে জানো? হয় নেকি? তই তাইক তিনিআলিৰ পৰা যাই লৈ আহিছা। ঠিক আছে মই তেতিয়াহ'লে আহিছো দেই। মই আহিছো দেই। মই আহিছো দেই। কি হ'ব যে এই ল'ৰাটোৰ লগত? যোৱা শুনিছা? এই মাজনীহঁত আহি পাব নহয়, সোনকালে ভাত পানী ৰেডি কৰা, মই অকণমান বাহিৰৰ পৰা আহোঁগে। আপুনি তৰা নহয় জানো? মই তৰা। তুমি কোন? মই জুন। আচ্ছা। হয়, আপোনাক নিবলৈ মোক বৰদেউতাই পঠাইছে। পিছে মই কিহত যাম? মোৰ এই গৰু গাড়ীখনত। গৰু গাড়ী? নাই দেই, এনে ধেমালি কৰিছো। বলক। আপোনাৰ বেগটো আছেইচোন, মই পাহৰি গৈছিলো। বাপৰে, বেগটো বহুত ভাৰী আছে দেখোন। বহুদিন থাকিব ইচ্ছাগে। বলা। মই কিহত যাম তে? আগতে উঠিলো। মই নোৱাৰো দে, বাপৰে বাপ, মই নোৱাৰো। বলা তেতিয়াহ'লে। বৰদেউতা মানে কি যে নহয়, এইবিলাকক পঠাই দিবলৈ পায়। জোন কোনো এইজনী? নৰেন বৰদেউতাৰ ছোৱালী আজি গুৱাহাটীৰ পৰা আহিছে নহয়। আনিব গৈছিলো। তই পিছে ক'ত যা? মই এনে অলপ কাম আছে। যা পিছত লগ পাম দেই। দে। বৰ্মা! বৰদেউতা! বৰ্মা! আপোনাৰ ছোৱালীক গতালো মই। মাজনী আহিছা? শুনিছা? এইপিনে আহাচোন, মাজনী আহিছে, আহা। মাজনী, ভালে ভালে আহি পালি? কত অসুবিধা হোৱা নাই? নাই। বৰদেউতা। হ'ব দে। এই জোন, বেগটো লৈ আহ, ভিতৰলৈ আহ। এইবিলাক যে কি বেগ আৰু। বাদ দে। প্ৰিয়া ৰচোন। কিয় প্ৰিয়া, বিহু চিহু নামাৰ নেকি এইবাৰ? জোনদাচোন একো কোৱাই নাই, দেখাও নাই, খবৰো নাই। জোন, যি দেখিছো এইবাৰ সি বিহু নামাৰিবই চাগে। সেইদিনা যি দেখিলো। যোৱা নৰেন বৰদেউতাহঁতৰ ঘৰত গ'লে চব গম পাবা। জোনদা, নৰেন বৰদেউতা, এই দুদিন নাযাওঁতে কি নহ'ল, এবাৰ গৈ আহো ৰ। ৰচোন ৰ। এই জোনক ক'ত কি দেখিলি? গম পাবি বল পিছত বল। ক না। বৰ্মা, বিনীতা বৰ্মা। প্ৰিয়া, আহিছা, আহা। বৰ্মা, মই এই দুদিন আহোঁতে কি হ'ল? তই গমেই পোৱা নাই? আমাৰ তৰা আহিছে নহয়। মই মাতি দিওঁ। তৰা, তৰা। বৰ্মাক মাতিছিল নেকি? আহচোন আহ। এয়া প্ৰিয়া, তই যে গাঁও চাম বুলি কৈ আছিলি, এই তোক গাঁওখন দেখুৱাব। ঠিক আছে, মই তোমাৰ লগতে গাঁওখন চাম দেই। হ'ব দিয়া। তৰাবা, তুমি ওলাই থাকিবা, মই আহি গোটেই গাঁওখন দেখুৱাম তোমাক। ঠিক আছে, যাম দিয়া। তৰাবা, জোনদাক লগ পাইছেনে নাই? সেইডালক লগ পাইছো। এনি টাইম বক কৰি থাকে। সেইডালে আনিব গৈছিলে মোক। জোনদা কিন্তু বৰ্মা আৰু বৰদেউতাৰ বৰ মৰমৰ। সেইডালৰে কথা ঘৰখনত দেখিবই নোৱাৰো মই। এনি টাইম বৰদেউতা বৰ্মাৰ মুখত সেইডালৰে কথা।
দুয়োটা অলপ অলপ চাহ খাই ল চাহ নানিলেও হ'লে বৰমা। চহৰৰ মেডামৰ লগত কি কৰিছ? এই অলপমান গাঁওখনকে দেখাই আছো। অকলে অকলে ময়ে দেখুৱাম নেকি? তুমিও দেখুৱাচোন। মেডামে জানো আমাৰ লগত চাব? চাব কিয়নো নাচাব। মই যাওঁ দেই তৰাবা, তুমি থাকা। ৰবা মই যাওঁ দিয়া। মোৰ লগত গাঁও চালে কিবা দায় লাগিব নেকি? মোৰ লগত গাঁও চালে তোমাক এনেকুৱা ফিল দিম। ধান কাটা দেখিছা? পাছ মাৰা দেখিছা? ফুল বুজা দেখিছা? চব দেখুৱাম তোমাক। প্ৰিয়াই আজিলৈকে তোমাক দেখুৱাব পৰা নাই। তেতিয়াহ'লে ব'লা তেন্তে তোমাৰ ফিল্ডটোকে চাওঁ। বাবা দেই উঠা না। নুঠো কিয়? নুঠো কৈছো ন নুঠো। মোৰ এইখন উঠিলে তুমি সেই চহৰৰ ডাঙৰ ডাঙৰ গাড়ীবোৰ উঠা ফিল্ড পোৱা নাপাবা। আচ্ছা হয় নেকি? য়েছ। আৰে উঠা না। ৰবা উঠিমতো। উঠাচোন। তোক ভালে পাওঁ জানো তই নুবুজ কিয় তোক সদায় কিমান বুজাম তয়ো বুজি নেপাও ক তোক ভালে পাওঁ জানো তই নুবুজ কিয় তোক সদায় কিমান বুজাম তয়ো বুজি নেপাও ক নালাগে তোৰ বাদে আন কাকো তই জানচোন তোক এৰিব মই নোৱাৰো কিয়নো কৰ বাৰে বাৰে অভিমান মোৰে বনা অ মোৰে বনা এ ৰ চাচোন চা তেতিয়া যে কৈছিলো মই আমাৰ অ কেলা এইবাৰ বিহুৱে এই হ'ব। নাই ভিডিঅ' এটা কৰ আৰু চব দেখাব লাগিব। ঐ বল হা খেলখন কিন্তু জমিব দেই এইবাৰ। তাত কেলা এবাৰ বিহু নামৰা নেকি? এনেকে দিবি নেকি কেলা? লাগিছিল। বিহু ঢুলীয়াই ঢোল বজাই আছে এইবাৰ নাছিলে হ'ল কেলা। কিবা হৈছে নেকি? গম পাবি ৰ পিছত। বাদ দে ঐ আয়ুষ চপ্পল লগা লাগিছে ল অ আয়ুষ দা গুড মৰ্ণিং নাই অ এই আপোনাৰ লগত এটা বিশেষ কথা আছিল। একদম স্পেচিয়েল দিছো হোৱাটছআপত দিছো চাওকচোন ভিডিঅ' এটা দিছো চাওক। ঠিক আছে অ দিয়ক। ইমান দেৰি কৰিলা যে অথনিৰ পৰা ৰৈ ৰৈ মোৰ আমনি লাগি গৈছে। অকণমান দেৰি হ'ল দিয়া উপায় নাই যে বৰমাক অলপমান সহায় কৰি দি আছিল। আচলতে কি জানানে আজিকালি তোমাক নেদেখিলে মই থাকিবই নোৱাৰো। তাকে আজিকালি মোৰো তেনেকুৱাই হৈছে। তাকেই নেজানো ভুলেই কৰিছো না ভালেই কৰিছো। প্ৰেম কৰাটো ভুল নহয় জুনদাৰ, কিন্তু ভয় লাগে। ভয়তো মোৰো লাগে। যদি তোমাৰ ঘৰৰ মানুহে গম পায়, যদি তোমাক মোৰ পৰা আঁতৰ কৰি দিয়ে, মই কেনেকৈ জীয়াই থাকিম? এইবিলাক বাদ দিয়া জুনদা, সময়ত যি হয় হ'ব নহয়। তুমি টেনচন নল'বা, মই তোমাৰ লগত সদায় আছো, সদায় থাকিম। ব'লা এতিয়া অকণমান ফুৰি আহোঁ। তুমি যদি এনেকে খং কৰি থাকা, অভিমান কৰি থাকা, তেন্তে মই চহৰৰ ল'ৰা চাই বিয়া হৈ যাম। হয় নেকি? ঠিক আছে। বিহিতি বাখৰ তিনিটি আখৰ মৰম নামৰে সলনি কৰিবলৈ মন তোৰে লগতে বিহিতি বাখৰ নেলাগে ভাগৰ তোক ভাবিলে মই হলো যেন পাগলী ৰাধা তোৰ কাৰণে যৌৱন সোণৰে বিলিত চুতাই মান তোক ভাবি ভাবি কোমল 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 দেহালি পৰে টান
জোন মন চন মাৰি বহি আছচোন নেজানো কিছুমান ক'ব নোৱাৰা শব্দ বুকুখন বিষাই আছে ভালেই কৰিছো না ভুলেই কৰিছো একো ধৰিব পৰা নাই তইতো জানই নৰেন বৰদেউতাহঁতৰ তৰা তাইক মই দুদিন ঘূৰালো দুদিন ফুৰালো নেজানো প্ৰেমেই হ'ল নে কিয়েই হ'ল এনি টাইম চোন তাইৰ মুখখনে মোৰ চকুত ভাহি থাকে নেজানো কি কৰিছো তই কনা দোষ কি কৰিম মনৰ কথাটো খুলিও ক'ব পৰা নাই তাইক যদি কওঁ তাই ভালেই পায় নে কি পায় তই কনা দোষ কি কৰোঁ বাদ দে যি হৈ দেখা যাব মনৰ ভিতৰৰ কথাবোৰ কৈ দিব লাগে ময়ো তাকেই ভাবিছোঁ আজি কৈ দিম বুলি ভাবিছোঁ বল বল ইয়াত এনেকে মন মাৰি থাকি লাভ নাই কৈ দিবি বল 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 উঠি ল জন হে জন ওলা হে জন জন অ দাদা আবে ঐ নিজকে কি বুলি ভাবিছ হা ভাওনা হৈ চন্দ্ৰলে হাত মেলিব আহিছ তোৰা লগত এইবোৰ মই কি শুনিছো নেক্সট টাইম তোক যদি দেখা পাওঁ নহয় তোৰাৰ লগত তোক ফালি পেলাম কেলা পিছে বন্ধু ধান চান কটা হ'ল নে কিবাকে হ'ল আৰু তোমাৰ কিবাকে হ'ল কটা হেৰি নহয় দীপেন আমাৰ মাজনী আহিছে নহয় ঘৰলৈ বহু বছৰ মূৰত তাই ঘৰলৈ আহিল পঢ়া পাতি শেষেই আৰু জানাইতো তাইৰ দেউতাক মাক সৰুতে ঢুকাইছে মইহে তাইক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ এতিয়া সম্পূৰ্ণ বজাটো মোৰ ওপৰতেই পৰিছে কি কৰিম কি নকৰিম মই ভাবিয়ে পোৱা নাই আৰে বন্ধু তোমাৰ ছোৱালীও ডাঙৰ হ'ল মোৰ ল'ৰাও বাহিৰত বিজনেছ কৰি আছে দুয়োতো বিয়া পাতি দিয়াই কথা আছিল এইটোৱে আমি আগবঢ়া ভাল হয় নেকি এইটো ঠিকেই আছে এতিয়া মাজনীকো সুধিব লাগিব যিহেতু তাই টাউনতে থাকিল পঢ়ি শুনি এতিয়াহে ঘৰলৈ আহিছে তাই বা আকৌ কাক কথা দি দিছে আমিতো নাজানো মাজনীকো সুধো আৰু তোমাৰ ল'ৰাকো সোধা বৰদেউতা অ বহিছে অ প্ৰিয়া আহিছ যা আমাৰ তাই অকলে ভিতৰত আছে যাচোন যা ৰামু ঐ ৰামু কি হয় দেউতা এই পথাৰত যাচোন এই গৰু ছাগলীকেইটা চাই ঘূৰচোন লগ বন্ধু দেউতা কি হ'ল বাবা মা ক'ত আছে মা মা ভিতৰত আছে মা মা ক'ত আছে মা বাবা তই খবৰ নিদিয়াকৈ আহিলি যে খবৰ তোমালোকে চব জানিও নজনাৰ ভাও জুৰি আছা তৰা ক'ত তৰা জানিও নজনাৰ ভাও তই কি কৈছ একো ধৰিবই পৰা নাই কেনেকৈ ধৰিব পাৰিবা বাবা কি হ'ল তোৰ আহি আজি তই হুলস্থুলখন লগাইছ মোক সুধিছা মই কি হুলস্থুল লগাইছো তুমি মোক সুধিছা মই কি বাহিৰত থাকিলো বুলি মোৰ ঘৰৰ কোনো দায়িত্ব নাই আৰু তৰা ছি তই কবি নে মই ক'ব লাগিব মই কি ক'ম ৰ তাইক কিয় মাৰিছ তই তাইক কিয় মাৰিছো তাই সুধি লোৱা মাজনী ৰচোন মাজনী ৰ তই মাজনী কেনেকৈ মাৰিব নালাগিছিল নহয় মাজনী মাজনী মাজনীয়ে কি কৰিছে তুমি জানা কি কৰিছে কি কৰিছে তোমালোকৰ সেই মৰমৰ জোৰৰ লগত ছি এক মিনিট ৰবা তুমি এই ভিডিঅ'টো চাই লোৱা এয়া ভিডিঅ' দেখিছা এতিয়া কোৱা তুমি অ তাৰ মানে সি বিশ্বাসঘাতকতা কৰিলে ছি বন্ধু সেই যোন বোলা ল'ৰাৰ কথাটো মই আগতেই গম পাওঁ তাক ইমান বিশ্বাস কৰিছিলো সি যে এনেকুৱা বিশ্বাসঘাতকতা কৰিব মই ভবাই নাছিলো জানা মাজনী মাজনী কি হৈছে এইবিলাক তাৰ যে ইমান খং উঠিছে কি হৈছে কচোন মোৰ আগত মাজনী কবিনে মোৰ আগত কি হৈছে বৰমা কচোন মোৰ আগত কি হৈছে কথাটো
কি কৈছ তই তই জুনক ভাল পাৱ মা মই কৈ দিছিলে আজিৰ পৰা তাইৰ ঘৰৰ পৰা অলপ চব বন্ধ ছি হেল্ল' তহঁত ক'ত আছ কমলহঁতৰ চাং দে ঠিক আছে তহঁত তাত এটা মই গৈ আছোঁ ঠিক আছে আয়ুষ দা আহক 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 আয়ুষ দা বহক বহক আচ্ছা বহ গুৱাহাটীৰ পৰা কেতিয়া আহিলা নাই অলপ আগত আহি গৈছোঁ মই ফোন কৰিছিলোঁ যে তোক তেতিয়া বাকী খবৰ ক তহঁতৰ বাকী খবৰ ভাল দাদা বাকী এই কথাটো কচোন ভাতকৈ বুজা ক মোক তহঁতে ঐ মিনি বুজা ক দাদা বল খেলা তাকাশ ফালি পেলাম সাইডে খেলা দাদা খেলখন কিন্তু এইবাৰ জমিব চালা সেইকাৰণে বিহুতে কেঞ্চেল হ'ল বল কাজিয়া চাব লাগে খেলা সি জোর আছে মোক এতিয়াই লাগে তাক চুচৰাই লৈ আহ আয়ুষ দা ইয়াত কোনো নাই আয়ুষ দা ইয়াতো কোনো নাই আয়ুষ দা ইয়াতো নাই আবে ইয়া ক'ত পাম বে আয়ুষ দা ইয়াক আমি পথাৰত চাওঁ বল চাব বল আয়ুষ দা ৰ'ব আয়ুষ দা বলক ইয়াক বজাই দিওঁ আবে ৰ না ধৈৰ্য ধৰ আহিব দে না ক'ত যাব এই খেলা আয়ুষ দা ইয়াক আজি কেলা হাত ভৰি ভাঙি পেলাই দিওঁ নেকি যাতে ই চিৰজীৱন প্ৰেম কৰিবলৈ ভয় কৰে বা সি প্ৰেম কৰিবই নোৱাৰে জুন ৰ'বলৈ বৰ টাইম নাই আবে ৰ'বলৈ কৈছো নে নাই কি কথা আছে জলদি ক মোৰ সময় নষ্ট কৰিবলৈ মোৰ হাতত একদম সময় নাই আবে তই এইটো সুৰত কাক কথা কৈছ কি বুলি ভাব নিজকে হা আয়ুষ তোক মই ভালে ভালে কৈছো যে জেন কৰি নলবি জেন কৰিব ময়ো জানো মোৰ এই হাতখন দেখিছ নহয় এই হাতখনৰ জৰিয়তে কি কৰিবি বে এ আয়ুষ ভালে ভালে কৈছো হাতখন এৰি দে আয়ুষ দাক মাৰে তাকো আবে কি ফটো আমি কৰিছ মাৰিয়া জুন্দা জুন্দা আয়ুষ দা তৰাবা আয়ুষ দা প্ৰিয়া আহিছে ইহঁত পলক আয়ুষ দা পলক আবে বল খেলা বল তৰাবা কি
প্ৰিয়া উঠা ঠুকাই আহিছা যে জুন্দা 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 আয়ুষ দাই কি হৈছে জুনৰ জুন্দা 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 তৰা বা প্ৰিয়া বা জুন্দা 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 যোৱাচোন জুন্দা 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 জুন্দা